সময় কি আচৰিত এই সময় বোলা বস্তুটো নহয়নে মাত্ৰ তিনিটা আখৰৰ এটা সৰু শব্দ কিন্তু যোনেই এই সময়ত ব্যৱহাৰ কৰিছে তেওঁ আগলৈ ৰজা হ'ব পাৰিছে আৰু যোনেই এই সময়ক অপব্যয় কৰি আহিছে তেওঁ আগলৈ অৱস্থা কি হৈ গৈ মোক ক'বলৈ ভাষা নাই ভগৱানেতো সময় সকলোকে সমানেই দিছে সকলোৱে 24 ঘণ্টাই পায় কিন্তু কিয় মাত্ৰ 8% মানুহে জীৱনত সফল হ'বলৈ সক্ষম হয় আৰু বাকীসকলে সময় আৰু ভাগ্যক দুখ দি বাকী জীৱনটো পাৰ কৰাৰ এটা ৰাস্তা বিচাৰি লয় কিন্তু প্ৰশ্ন হয় ভগৱানে কিয় মাত্ৰ তেওঁলোককহে জীৱনত সফল বনাবলৈ সক্ষম হ'ল আৰু বাকীসকলে জীৱনত আফচোচ কৰাৰ বাহিৰে বেলেগ ৰাস্তাই নাই তাৰ উত্তৰ হ'ল তেওঁলোকে সময়ৰ সৎ ব্যৱহাৰ কৰিছে তেওঁলোকে সময়ৰ মূল্য বুজি পায় সৰুতে আমাক LP স্কুলতে শিকাইছিল সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগে আমি তাক ভাতৰ দৰে মুখস্থ কৰিলোঁ আৰু বাকীসকলে জীৱনত এপ্লাই কৰিলে ডিফাৰেন্স মাত্ৰ সিমানেই এজন সফল বিজনেছমেনক যদি সোধা হয় সময় কি তেওঁ নিশ্চয়কৈ উত্তৰ দিব টাইম ইজ মানি সময়ে পইচা তেওঁলোকৰ জীৱনত ইমানেই ব্যস্ততা যে তেওঁলোকৰ কাৰণে 24 ঘণ্টাও কম হয় পইচা ঘটিবলৈ যিমান সময় আমি ফেচবুক বা ইনষ্টাগ্ৰামত এটা ষ্টৰি পোষ্ট কৰোঁতে ৱেষ্ট কৰোঁ সিমান সময়ত এজন সফল বিজনেছমেনে কোটি টকা ঘটি লয় বৰ্তমান লকডাউনৰ সময় স্কুল কলেজ বন্ধ যি হৈছে অনলাইন হৈছে কিন্তু অনলাইন ক্লাছ খতম হোৱাৰ পাছত কিমান সংখ্যকে বাকী সময়খিনি স্কুল কলেজৰ দৰে পঢ়ি অতিবাহিত কৰিছে নিশ্চয়কৈ বহুত কম ওলাব বাকীসকলে চিৰিয়েল চাই বা অনলাইন গেম খেলি অতিবাহিত কৰিছে বন্ধু 5-10 বছৰৰ পিছত যেতিয়া তোমাৰ লগৰবোৰে ভাল চাকৰি কৰি দামী দামী গাড়ী চলোৱা দেখিবা তেতিয়া তেওঁলোকক দেখি তুমি পলাবলৈ ৰাস্তা বিচাৰিবা কাৰণ তেওঁলোকক ফেচ কৰিবলৈ তোমাৰ সামৰ্থ্য নহ'ব কাৰণ যিটো সময়ত একশ্যন ল'ব লাগিছিল সেই সময়ত তুমি ব্যস্ত আছিলা কাৰোবাৰ প্ৰফাইল চোৱাত নাইবা অনলাইন গেম খেলাত এতিয়া সময় থাকোঁতে যদি তুমি নিজকে যোগ্য বনাই নোলোৱা তেন্তে চাকৰি ইণ্টাৰভিউ দিয়াৰ পাছত নামঘৰ বা মন্দিৰত চাকি জ্বলাই ভগৱানৰ নাম ল'লেও ভগৱানে তোমাক উদ্ধাৰ কৰিবলৈ নাহে ভগৱানে এটা তোমাক মূল্যৱান সময় দিছিল যিটো সময় তুমি ৱেষ্ট কৰিলা এতিয়া সময়ৰ পাল তোমাৰ জীৱনটো ৱেষ্ট কৰোৱাৰ এইটো নহয় যে দিনৰ দিনটো একেটা কামতেই লাগি থকা হয়তো সকলোৰে ইমান ধৈৰ্য নাই গতিকে দিনটোত এটা ফিক্স টাইম লৈ লোৱা যিটো সময় তোমাৰ ৰেষ্টৰ প্ৰয়োজন 20-25 মিনিটৰ এটা ব্ৰেক নিজৰ ৰুটিনত বনাই লোৱা আৰু নেক্সট 5 বছৰ তুমি নিজকে কোনটো অৱস্থাত দেখিব বিচৰা তাক সিদ্ধান্ত কৰি লোৱা কিমানখিনি কষ্ট আৰু সেই কামৰ কাৰণে কিমানখিনি সময় অতিবাহিত কৰিব লাগে তাৰ এটা ক্যালকুলেশন কৰা আৰু নিজৰ অৱস্থা 5 বছৰৰ ভিতৰত পৰিৱৰ্তন কৰিবলৈ আজিৰ পৰা একশ্যন ল'বলৈ আৰম্ভ কৰা মাত্ৰ 90 দিনৰ কাৰণে এখন টাইম টেবুল বনাই লোৱা কাৰণ একেটা কাম 90 দিন কৰাৰ পাছত সেইটো এটা অভ্যাসত পৰিণত হয় তাৰ পাছত তোমাক কোনো ক'বলৈ প্ৰয়োজন নাই যা পগৈ বা যা কৰগৈ তোমাৰ অভ্যাসে সেই কামটো কৰিবলৈ তোমাক আগবঢ়াই নিব আৰু এবাৰ লক্ষ্য ঠিক কৰাৰ পাছত জীৱনত যিমানেই আপছ এণ্ড ডাউন নাহক কিয় সেই কামটো বাদ দিয়াৰ কথা মনলৈও নানিবা যদি ভিডিঅ'টো চাই মোটিভেট হৈছা আৰু একশ্যন লৈছা তেন্তে এডভান্সতে কংগ্ৰেচুলেশ্যন কাৰণ তোমাক সফল হ'বলৈ কোনো ৰাখিব নোৱাৰে আৰু যদি একো ফিল হোৱা নাই তেন্তে মই নহয় ভগৱানেও তোমাক আহি উদ্ধাৰ কৰিবহি নোৱাৰে ইউৰ টাইম ষ্টাৰ্ট নাও আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব নমস্কাৰ জয় আই অসম